নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে অপেক্ষা কৰি আছে নৱেম্বৰ মাহত নতুন পোষ্ট ওলাব, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিখন মিটিঙতে কৈ আছে যে আমি নৱেম্বৰ মাহত নতুন পোষ্ট মুকলি কৰি দিম। কি পোষ্ট ওলাব আৰু প্ৰতিটো পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব, সেই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিলে আসাম পুলিচ। আসাম পুলিচ AB আৰু UB, তাৰ কোৱালিফিকেশ্যন কি? যিহেতু যিসকলে আগতে দিছে তেওঁলোকে জানে, কিন্তু বহুত নতুন ল'ৰা ছোৱালীয়ে প্ৰস্তুতি চলাইছে, হয়তো তেওঁলোকে কোৱালিফিকেশ্যন কি নাজানে, গতিকে তেওঁলোকৰ কাৰণে বনাইছোঁ। ABৰ কাৰণে কোৱালিফিকেশ্যন হ'ল মেট্ৰিক পাছ, যি আৰ্ম ব্ৰাঞ্চ ABৰ কাৰণে কোৱালিফিকেশ্যন মেট্ৰিক পাছ, আৰু UBৰ কাৰণে কোৱালিফিকেশ্যন হ'ল হায়াৰ ছেকেণ্ডেৰী পাছ। সেইটো হ'ল AB আৰু UB। বাকী যি APRও আছে, APRৰ কাৰণে কোৱালিফিকেশ্যন হ'ল HS পাছ, ছায়েন্সত, খালি ছায়েন্সত পঢ়িব লাগিব, আৰু 3টামান ছাবজেক্ট আছে, সেই ছাবজেক্টকেইটা কম্পালচৰি থাকিব লাগিব। সেইটো হ'ল APRৰ কাৰণে। তাৰপিছত আহিলে আৰু কি পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে, সেই হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব বুলি মামাই কৈ আছে, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টত AFPF, আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, সেইটো হ'ল বেটেলিয়ান, তাৰ কোৱালিফিকেশ্যন হ'ল মেট্ৰিক পাছ, যোনটো AFPF। তাৰপিছত আহিলে ফৰেষ্ট গাৰ্ড। ফৰেষ্ট গাৰ্ডৰ কোৱালিফিকেশ্যন হ'ল হাই ছেকেণ্ডেৰী পাছ, যোনটো 1 ষ্টাৰ থাকে। তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1, যিটো ডাবল ষ্টাৰ থাকে, তাৰ কোৱালিফিকেশ্যন হ'ল গ্ৰেজুৱেশ্যন। আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, তেতিয়া আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1টো এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু ওলোৱাৰ সম্ভাৱনা আছে এক্সাইজ আৰু জেল ৱাৰ্ডাৰ। যিহেতু আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত এক্সাইজ আৰু জেল ৱাৰ্ডাৰ ওলাইছিলে, এতিয়াও ওলোৱাৰ সম্ভাৱনা যথেষ্ট আছে। এক্সাইজ আৰু জেল ৱাৰ্ডাৰৰ কাৰণে কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ। আৰু তাৰ উপৰিও খুব কমকৈ হ'লেও 40-50টা পোষ্ট হ'লেও কামাণ্ডোৰ পোষ্ট ওলাব, আৰু কামাণ্ডোৰ আপোনালোকে জানে যে মেট্ৰিক পাছ কৰিলে হ'ল, তাৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ। আৰু তাৰ উপৰিও যি ছাব ইনস্পেক্টৰ আছে আসাম পুলিচৰ, ছাব ইনস্পেক্টৰৰ পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে। ছাব ইনস্পেক্টৰ AB আৰু UB দুটা আছে, আৰু দুইটা জানে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। গতিকে মই কি ক'লোঁ, আসাম পুলিচৰ AB, UB, APR আৰু ড্ৰাইভাৰ সেইবিলাক ওলাব। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্ট গাৰ্ড, AFPF আৰু ফৰেষ্টাৰ গ্ৰেড 1, তাৰপৰা SI ওলাব, AB, UB আৰু কামাণ্ডো ওলাব। এই গোটেইখিনি পোষ্ট মামাই কৈছে প্ৰায় 5-6 হাজাৰ পোষ্ট এইখিনি ওলাব। গতিকে আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰি দিয়ক। নৱেম্বৰ মাহত নটিফিকেশ্যন ওলাব, আৰু আপোনালোকে জানে 26ত যিহেতু নিৰ্বাচন হ'ব, এপ্ৰিল-মে' মানলৈ নিৰ্বাচন হ'ব, তাৰ আগতে কোড অফ কণ্ডাক্ট লাগি যাব পাৰে। কোড অফ কণ্ডাক্টটো লাগি যাব নহয়, কোড অফ কণ্ডাক্টটো লাগিবই, অধিসূচনা জাৰি হ'ব আপোনালোকে জানেই। গতিকে হয়তো খুব সোনকালে ফিজিকেলটো হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে প্ৰেক্টিছ কৰি যাওক। আৰু এইখিনি ইনফৰ্মেশ্যন আছিলে, যিসকলে নতুনকৈ প্ৰস্তুতি চলাইছে তেওঁলোকে কোনটো পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন কি তেওঁলোকে নাজানে, গতিকে তেওঁলোকৰ কাৰণে বনালোঁ। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। আৰু আপোনালোকে কিবা যদি জানিবলগীয়া আছে কমেণ্টত সুধিব, মই ৰিপ্লাই দিম। আৰু আজিলৈ এইখিনি আছিলে ভিডিঅ'টোত। ধন্যবাদ।